दुईटा गरिदिनु थियो नि डबल गरिदिनु थियो नि সাহসী মোৰ দেউতা মই ইমানখিনি পৰ্যায়ত মই পঢ়িছোঁ আৰু মই দেউতাৰ পৰাই শিকিছোঁ এইবোৰ সফলতা আৰু মোৰ ছাৰৰ পৰাও মই বহুত সফলতা পাইছোঁ মোৰ ছিনিয়ৰ পৰাও মই বহুত মানে নিজকে প্ৰাউড ফিল কৰিছোঁ চবৰ কাৰণে আৰু মোৰ চিলাপথাৰ পেঞ্চাক চিলাৰ একাডেমি আছে তাতে শিকিছোঁ। কিমান বছৰ শিকিলা? 1.5 বছৰ। সেইটো আৰু কষ্ট কৰিব আৰু ভাল হ'ব মানে মোতকৈ আগত আৰু মোৰ সমানেও যে হেৰি হ'ব সেইটো ভাবিছোঁ। আগলৈ তুমি কি হ'ম বুলি ভাবি আছা? IPS অফিচাৰ। IPS অফিচাৰ। অঁ। কি খেলিম বুলি ভাবিছা? আৰু খেল আহি আছে যেনেকৈ আহি আছে বহুত খেল আহি আছে সেইবোৰত। তোমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ তোমাৰ যোৱা কিবা সপোন আছে নেকি? কাশ্মীৰ। আৰু ক'লৈ আহিছে? আমাৰ অসমৰ পৰা আহিছে ষ্টেট গুগাম মোক কি মেডেল পাবলৈ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। প্ৰশিক্ষণ লৈছিলা তুমি? 1.5 বছৰ। 1.5 বছৰ প্ৰশিক্ষণ কৰি তুমি ক'ত গৈছিলা? কাশ্মীৰ আৰু নৰ্থ ইষ্ট গৈছিলোঁ, ষ্টেট লেভেলতো গৈছিলোঁ। যোনে যোনে মোক ছাপোৰ্ট কৰিছে আৰু একো নহওক থেংক ইউ। তোমাৰ এই সফলতাৰ মোৰ নাম নাৰায়ণ বিশ্বকৰ্মা। মই তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশ লগত খেলিলোঁ আৰু ভালো পালোঁ। কাশ্মীৰত বহুত ঠাণ্ডা। আমাৰ টিমে বহুত কষ্ট কৰি খেলিছিলে আৰু জিতি কিনে আহিছিলোঁ আৰু গোল্ড মেডেল পাব সক্ষম হৈছিলোঁ। বহুত ভাল লাগিলে। অঁ। আৰু কিবা খেলিবলৈ যাবা নাই? হা যাম। ক'ত যাবা? হয় ভাল লাগিছে তাই মোৰ ছোৱালীজনী খেলতো খুব মানে ভাল খেলিবৰ কাৰণে তাই বিচাৰে হেঁপাহ কৰে সেইটো কাৰণে খেলি আপোনালোকৰ আশীৰ্বাদত আৰু আগুৱাই যাবৰ কাৰণে যেন আপোনালোকে চবে আশীৰ্বাদ দিয়ে এই যেন আপোনালোকৰ হেৰি মই অনুৰোধ জনাইছোঁ তাই